নমস্কাৰ। এয়া মোৰ মনৰ ভাৱ প্ৰকাশৰ অন্য এক উপায়। আজি মোৰ দিন, সেয়েহে আজি মোৰ মনৰ ভাৱ শুনক। সকলো ব্যক্তিৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ ভিন্নটো প্ৰকাৰ হ'ব। ঠিক সেইদৰে আজি মোৰ দিন, সেয়েহে আজি মোৰ মনৰ ভাৱ কাব্যিক ভাষাৰে। জীপাল এমুকুৰা হাঁহি আৰু হাঁহি, ৰাঙলী ৰকণ সানি পুৱাই সূৰুজৰ অভিবাদন আৰু পক্ষীৰ কলকলন। বসন্তৰ বালগা বতৰত শুভেচ্ছা আৰু শুভেচ্ছা, খং অভিমান, আশা আকাংক্ষা আৰু চৌদিশে আনন্দ। নহয় আজি গতানুগতিক দিন, ই অন্যতম, ই ব্যতিক্ৰম, ই আনন্দৰ সৰ্বোত্তম। ব্যস্ততাৰ মাজত হেৰাই যোৱা নিজক বিচাৰি চাওঁ। আজি শৈশৱে মাতে ৰিঙিয়াই, সুউচ্চ পাহাৰ টিঙত কোনোবাই চিঞৰি চিঞৰি কয়, প্ৰতি শব্দত ভাহি আহে চৌদিশে, আজি মোৰ দিন, আজি মোৰ দিন, আজি মোৰ দিন। ধন্যবাদ।